ৰোমাঞ্চো বাস্তৱতাৰ এটি সমন্বয় এআৰআই মিডিয়া বৰপেটা। ডিয়াৰ ভিউৱাৰ্ছ, আমাৰ চেনেললৈ আপোনাক জনাইছোঁ স্বাগতম। আহক ভিন ভিন ৰস আস্বাদন কৰিবলৈ এআৰআই মিডিয়া বৰপেটাৰ সৈতে যুক্ত হওঁ। যিসকল আই মাতৃ বাইদেউ ভনীয়ে মাইক্ৰ' ফাইনেন্সত লোন লৈ নিয়মিতভাৱে লোন উভতাই দি আছিলে 31 মাৰ্চ পৰ্যন্ত, তেনে 11 লাখ মহিলাক উদগনি হিচাপে আমি 25,000 টকা পৰ্যন্ত তেওঁলোকক আমি পুঁজি তেওঁলোকলৈ হস্তান্তৰ কৰিম। 25,000 পৰ্যন্ত বুলি মই এইকাৰণেই কৈছোঁ, ইয়াৰ মাজত কিছুমান আই মাতৃ আছে যাৰ মাত্ৰ 10,000 টকাহে লোন ঘূৰাই দিব বাকী ৰৈছে, কাৰণ কোনোবাৰ 20,000 টকা ঘূৰাই দিব বাকী ৰৈছে, কোনোবাৰ 30,000 টকা ঘূৰাই দিব বাকী ৰৈছে। গতিকে 25,000 টকা পৰ্যন্ত তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা উভতাই পাব। যিসকল আই মাতৃয়ে লোন লৈছিল কিন্তু লোন ঘূৰাই দিব নোৱাৰাৰ কাৰণে সেই লোন নন পাৰফৰ্মিং এছেট বা যাক আমাৰ ঘৰুৱা ভাষাত ব্লেকলিষ্টেড বুলি ক'ব পাৰোঁ, যে যিসকলে লোন ঘূৰাই দিব সম্পূৰ্ণকৈ নোৱাৰিলে তেওঁলোকৰ লোনটো চৰকাৰে ঘূৰাই দিবলৈ সিদ্ধান্ত লৈছে। তেওঁলোকক ফৰ্ম বিতৰণ কৰা হ'ব, সেই ফৰ্ম তেওঁলোকে আমাক ফিল আপ কৰি দিব আৰু সেইমতে আমি তেওঁলোকৰ লোন আমি বেংকক বা MFIক আমি মাৰি দিম আৰু তেওঁলোকে এখন চাৰ্টিফিকেট পাব। এই গোটেইখিনি কাম কৰোঁতে এই MFI আৰু বেংকসমূহেও কিছুমান লোন দিছিল, যি লোন ৰিজাৰ্ভ বেংকৰ নীতিৰ বিৰুদ্ধে আছিল। সেই যিমানখিনি লোন ৰিজাৰ্ভ বেংকৰ নীতিৰ বিৰুদ্ধে আছিল, সেইখিনি লোন MFI আৰু বেংকসমূহে আমাৰ পৰা বা কাষ্টমাৰৰ পৰা দুইটাৰ পৰাই ল'ব নোৱাৰিব। সেই লোন তেওঁলোকে ৰেহাই দিব লাগিব। এই ধৰণৰ 3টা পৰ্যায়ত আজি আমাৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ল। মই ভাবোঁ যে 11 লাখ মহিলাক 25,000 টকা পৰ্যন্ত উভতাই দিয়াৰ কামটো অত্যন্ত সোনকালে আৰম্ভ কৰিব পৰা যাব। বাকী যিসকলৰ লোন NPA হৈছে তেওঁলোকৰ আবেদন লৈ আবেদন পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ লোন আমি উভতাই দিম। বেংক আৰু মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহেও তেওঁলোকৰ যিটো বুক ক্লিনিং কৰিব লাগিব, অৰ্থাৎ তেওঁলোকে RBI ফেয়াৰ প্ৰেক্টিছ কোডৰ বাহিৰত যিখিনি লোন দিছিল তাৰ দায়িত্ব নিজৰ মূৰৰ ওপৰত ল'ব লাগিব, কাষ্টমাৰৰ মূৰৰ ওপৰত দিব নোৱাৰিব। সেইখিনিও কাম তেওঁলোকে সোনকালে আৰম্ভ কৰিব। এইটোৱে আছিল আজিৰ যিটো আমাৰ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বা বুজাবুজিৰ চুক্তিৰ সাৰমৰ্ম।